কওকচোন আচলতে কেনেকৈ কেতিয়া কি হৈছিলে খবৰটো আপুনি কেতিয়া পালে? হয়, মই নিজে ফোন কৰি আছিলোঁ। তেওঁ নিজে ফোন কৰিছিলে, অকণমান জ্বৰ হৈছে বুলি কৈছিলে। হয়, তাৰপাছতে তেওঁলোকে কোনো খবৰে দিয়া নাই। মই নিজে ফোন কৰোঁতেহে গম পাইছোঁ যে বেছি হৈছে বুলি। ইলেকশ্যনৰ ডিউটিত গৈছিলে? ইলেকশ্যনৰ ডিউটিত গৈছিলে কোন ঠাইলৈ তেওঁলোকে। গৈছিলে? ছত্তীশগড়। ছত্তীশগড়। আপোনাৰ লগত লাষ্ট মোৰ কোনদিনা লাষ্ট যোগাযোগ হৈছিলে? 7 তাৰিখলৈকে হৈছে। 7 তাৰিখ। লাষ্ট 7 তাৰিখ 2টা বজালৈকে। 2টা বজাতে কথা পাতিছোঁ। অকলে আছিলে সেইদিনাখন, অকলে চেলাইন দি থৈছিলে বোলে, কোনো মানুহ নাই। আৰক্ষীৰ কোনো লোক নাছিল? কোনো নাই বোলে, অকলে আছিলে। মোক কৈছে জগাই নাথাকিবা, মই অকলে চেলাইন লৈ আছোঁ, অকণমান শুই লওঁ, ভাল পালে নিজে ফোন কৰিম বুলি কৈছিলে। সেইটোৱে লাষ্ট কথা পালোঁ আৰু নাপালোঁৱে কথা পাতিবলৈ। তাৰমানে চিকিৎসাৰ ক্ষেত্ৰত গাফিলতি কৰিলে নেকি? সেইটো সিহঁতি অৱহেলা কৰিলে, কোনো খবৰ খাতি নিদিলে তেওঁলোকে। আগে ক'ব লাগিছিলে যে তোমালোকৰ মনোজ গগৈ অকণমান অসুস্থ হৈ আছে, আপোনালোকে কিবা ব্যৱস্থা কৰক, সেনেকৈ ক'ব লাগিছিলে। তেওঁলোকে কোনোৱে খবৰ নিদিলে। মই নিজে ফোন কৰাৰ কাৰণেহে খবৰ পাইছোঁ। তেওঁলোকে কোনোৱে খবৰ নিদিলে। একদম চিৰিয়াছলৈকে খবৰ দিয়া নাই। যেতিয়া মই ফোন মাৰি ভাগৰি গৈছোঁ, তেওঁ যে শুই আছোঁ বুলি কৈছিলে, তেতিয়ালৈকে মই কৈছোঁ 5:30মান বজাত ফোন মাৰিছোঁ, ফোন মাৰি মাৰি ভাগৰি গৈছোঁ, ফোনেই ৰিচিভ কৰা নাই। তাৰপাছতহে ফোন ৰিচিভ কৰিছে যে বোলে মনোজ গগৈ এনেকুৱা অসুস্থ হৈছে, আমি মেডিকেললৈ লৈ গৈ আছোঁ বুলি কৈছে। তেতিয়াৰ পৰাহে ফোন মাৰি আছে আৰু তেওঁলোকে। তাৰপাছতে কোন তাৰিখে ঢুকালে? 7 তাৰিখ নহয়, কালি কেই তাৰিখ আছিলে? 7 তাৰিখেহে লাষ্ট কথা পাতিছোঁ। ডাঙৰ মেডিকেললৈ নিবলৈ কৈ আছোঁ, তেওঁলোকে নিয়া নাই। মেডিকেল বদলাই আছোঁ বুলিয়ে কৈ আছে তেওঁলোকে, মেডিকেলবোৰ বদলাই আছোঁ কৈ আছে। লাষ্টত গৈ কৈছে আপোনালোকে আমাৰ ইয়াৰ পৰা মানুহ পঠাইছোঁ বুলি কোৱাৰ লগত কৈছে আপোনালোকে টকা পইচা অকণমান যোগাৰ কৰক, আমি ডাঙৰ মেডিকেললৈ নি আছোঁ বুলি কৈছে তেওঁলোকে। ঘৰৰ মানুহ নোবোৱা আগতে। আৰু তেওঁ আপোনালোকৰ পৰিয়ালত কোন কেনেকৈ আছে? ল'ৰা ছোৱালী 4টা আছে, মা দেউতা আছে আৰু মই আছোঁ। আৰু আছে বাইদেউ ভণ্টি। আপোনাৰ নামটো ক'ব? অনুৰাধা গগৈ।